আপোনালোকক কৈছিলোঁ যে মই ছাৰ্ভিচিং কেনেকৈ কৰোঁ, তো আপোনালোকক যাই কেনে আপোনালোকক দেখাম। কিন্তু এটা দুখৰ বিষয় এইটোৱে যে আমি আপোনালোকক গোটেই ভিডিঅ'টো দেখাব নোৱাৰিম, ছাৰ্ভিচিং কেনেকৈ কৰিলোঁ দেখাব নোৱাৰিম। তো মই ভিডিঅ' অলপ মানে কৰিছোঁ, তাতে যাই ডিলাৰত যাই অলপ ভিডিঅ' কৰিছিলোঁ। তো এতিয়া মানে তাৰ এজনে আহি কিনে আমাক ক'লে যে ভিডিঅ' কৰা নিষেধ আছে, তো তাতে আমি বন্ধ কৰি দিছোঁ। তো সেইকাৰণে ভিডিঅ' গোটেই আপোনালোকক দেখাব নোৱাৰিম। তো আপোনালোকে ভিডিঅ'টো ফুল চালেহে বুজি পাব। তো মাজৰ পৰা ভিডিঅ'টো মানে নাইকিয়া হৈ গৈছে। তো আপোনালোকে ভিডিঅ'টো আশা কৰোঁ ভিডিঅ'টো ফুল চাব। তো বলক ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰোঁ। হেল্ল' গাইজ, ৱেলকাম টু MD ইমৰান ব্লগ। তো আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰোঁ সকলোৰে ভাল, মোৰো খবৰ ভাল। তো আজি মই এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। ভিডিঅ'টো কি লৈ আৰম্ভ কৰিম তো এইটো অলপ পিছত ক'ম। তো মই এতিয়া মানে বৰপেটা পোৱাৰ আগতে মই দলংখনত থিয় হৈ আছোঁ, আৰু মোৰ এটা দলং আৰু ইভাগে এটা দলং আছে। তো এইটো ৰাস্তাৰে যোৱা নহয়, তো বন্ধ হৈ আছে এতিয়া। তো আৰু ইভাগে আৰু এটা মানে কিবা মানে লাইন কৰিছে, তাতে কিবা হ'ব। তো এতিয়া মই কি লৈ ভিডিঅ' আৰম্ভ কৰিম তো আপোনালোকক অলপ পিছত ক'ম বুলি কৈছিলোঁ। তো এতিয়া আপোনালোকক দেখাম কি লৈ ভিডিঅ' আৰম্ভ কৰিম। তো এতিয়া আমি যাওঁ, তো আপোনালোকক দেখাই আছোঁ। তো ইয়াতে মানে অলপ ৰিক্সত মানে গাড়ী চাড়ী পূৰা আপ ডাউন কৰি থাকে না। তো মোৰ ভিডিঅ'টো হ'ল মোৰ এই গাড়ীটো লৈ, মানে ইয়াক ছাৰ্ভিচিং কৰিব লাগে। তো ইয়াতে ৰাখিছোঁ আৰু ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিলোঁ। তো এতিয়া আমি ছাৰ্ভিচিং কৰিবলৈ যাওঁ। তো ছাৰ্ভিচিঙত কেনেকৈ কৰোঁ বা কিমান টকা লয় ছাৰ্ভিচিঙত, বা কি চেঞ্জ কৰোঁ, তো আপোনালোকক গোটেই দেখাম। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নোহোৱাকৈ চাই থাকিব। তো এতিয়া আমি গাড়ীখন ষ্টাৰ্ট দিলোঁ আৰু এতিয়া আমি যাম। তো বলক আপোনালোকক দেখাই আছোঁ অলপ ৰোডখনৰ ভিউ লওক। চাওক না কিমান ট্ৰেফিক, আৰু এইখন হ'ল আৰ্মি কেম্প। এইখন ইয়াৰ পৰা মানে বহুখিনি বিভাগে, তো ইয়াৰ পৰা আৰম্ভ হৈছে আৰ্মি কেম্পখন। তো আপোনালোকে চাওক কেম্পখনত। তো ইয়াতে মানে যিবিলাক গাড়ীত কিবা কিবি প্ৰব্লেমৰ কাৰণে ইয়াতে ৰাখি থৈছে এনেকৈ। তো বহু গাড়ী আছে ইয়াতে চাওক, আৰু এইখন হ'ল মেইন অফিচ, এইটো আৰ্মিসকলৰ। আৰু এই সন্মুখত আছে আপোনালোকৰ ফুট আছে তাতে সন্মুখত, সন্মুখতে এইখন ফুট। তো আমি এতিয়া বেক চাইডত যাম। এইটো ৰাস্তাৰে সন্মুখতে ফুটখন, ফুটৰ মানুহ চাব পাৰিছে। তো এইটো হ'ল মেইন টাউন বৰপেটা ৰোডৰ। এতিয়া আমি ডাইন চাইডত লৈ যাম গাড়ীখন। তো ভালে মানে জানটো। তো আপোনালোকক তাৰ পৰাই কৈছিলোঁ যে আৰ্মি কেম্প এইবিলাক গোটেই এইখন হ'ল, এইখনো ফুট, এইখন তাৰ পৰা আৰম্ভ হৈছে, এইভাগে আহিছে। তো আৰু সন্মুখত হ'লে DC অফিচ, এইখন হ'ল DC অফিচ। তো আৰু সন্মুখত এটা মানে সৰুকৈ মানে 2 মাহ 3 মাহ হৈছে, তো ইয়াতে এটা পাৰ্ক বনাইছে সেইটো। তো যোৱাৰ সময়ত আৰু অলপ ফুৰি যাম, আপোনালোকৰ ব্লগত ভিডিঅ'টো এনেই ফুৰি যাম আৰু। তো বৰপেটা টাউনখন এৰি আহিলোঁ। এইভাগেও এইখিনিলৈকে মানে আৰ্মি কেম্প ইয়াতে শেষ হৈছে আৰ্মি কেম্প। তো আৰু এইটো ৰাস্তাৰে ডাইৰেক্ট আমি ৰোড হাউলি বা হাউলিৰ পৰা ৰোড, তো এইটো একে ৰাস্তাই।
চাওক কিমান ফ্ৰেছ বা অবস্থা সব ওপর টাউনখন এড়িয়ে আহিলোঁ আৰু সব ইয়াতে মানে মাৰ্কেট আছে বিটু মাৰ্কেট যোৱাৰ সময়ত ইয়াৰ পৰা কিবা লৈ যাব লাগিব আৰু ইয়াতে তেল আছে আৰু এইটো ৰাস্তাৰে আমি মানে ইয়াতে এটা কলেজ আছে তাতে আমি কৰিছোঁ হাই ছেকেণ্ডেৰী তো গাইজ হাউলি টাউন আহি পালোঁ গাঁৱত কিমান ভিৰ হৈ আছে ক'ব নোৱাৰি কেনেকৈ কাম হৈ আছে তো এইটো মেইন হাউলি টাউন তো ইয়াতে ডাঙৰ মাৰ্কেট আছে আপোনালোকে চাওক এটা মাৰ্কেট এইবিলাক আৰু এনেকুৱা বহুত মাৰ্কেট আছে তো আমি এতিয়া এইটো ৰাস্তাৰে গাড়ী ৰোড চাই পাম তো ইয়াতে বাজত লাইন লাগি আছে ইয়াতে চাওক ইয়াতে মানে তেল ডিপু আছিল সেই তেল ডিপুখন বন্ধ হৈ তেতিয়াৰ কাৰণে হৈছে গম নাপাওঁ ৰ'ব তো এতিয়া আমি আৰু ইয়াৰ পৰা আৰু 5 কিলোমিটাৰ হ'ব দূৰত তো তাতে আমি যাই কিনে গাইজ ফাইনালি আমি আহি পালোঁ তো এইটোৱে ইয়াতে চাৰ্ভিচিং কৰিব লাগিব কোনফালেৰে গাড়ী লওঁ চাওক ন মাজে মাজে ল'ব লাগিব আৰু এইটো ইয়াৰ পৰাই আমি গাড়ী লৈছিলোঁ তো চাওক কিমান গাড়ী আছে ইয়াতে তো ইয়াৰ পৰা প্ৰথমতে নাম্বাৰ ল'ব লাগিব তো গাইজ তাৰ পৰা মানে নাম চাম লিখি আৰু এটা নাম্বাৰ দিয়ে তো নাম্বাৰটো লৈ আহিলোঁ তো গাড়ী লৈ আহিছে তো ইয়াতে চাওক কিমান গাড়ী ৰাখি আছে মানে বৰষুণৰ মাজতে জিকি আছে মানে এইবিলাকৰ আৰু অলপ মানে দায়িত্ব নাই যে কিবা কিবি গাড়ী লৈ যাই আছে ইয়াতে আমি চাৰ্ভিচিং কৰিম তো চাওক কিমান গাড়ী গোটেই ঠাইতে গাড়ী তো চাওক গাড়ীৰ চাইজ তো ইয়াতো সন্মুখত যাই আমি ইয়াতক মানে আগতে বুকিং কৰি থৈছিলোঁ তো ইয়াতে যাই কিনে বস্তুটো দিম আৰু ছাৰ্ভিচিং কৰি দিব তো চাওক মই গাড়ীৰ সন্মুখত যাই আছোঁ তো ফাইনেলি মোৰ গাড়ীৰ কাম আৰম্ভ হ'ল তো এতিয়া মই ইয়াতে থিয় হৈ চাই আছোঁ তো গাড়ীৰ কামবিলাক কেনেকৈ কৰে ভালকৈ কৰে না বেয়াকৈ কৰে তো সেইবিলাক চাই আছোঁ আৰু এইবিলাক ভালেই কাম জানে তো আগতে কৰিছোঁ তো বেয়াকৈ কাম নকৰে অলপ এইটো গেৰাণ্টি বুলি জানো তো আৰু কেমেৰা কৰি আছে মোৰ লগৰে তো মই ইয়াৰ পৰা চাই আছোঁ আৰু এটা কথা মানে গাড়ীৰ এটা ফিল্টাৰ গুচি গৈছে তো ফিল্টাৰটো চেঞ্জ কৰিব লাগিব তো সিহঁতে যাই ফিল্টাৰটো লৈ আহিছে তো এতিয়া লগাই দিব তো আপোনালোকে চাওক এইটোৱে ফিল্টাৰ তো আপোনাৰ এইটো লগাই দিব এতিয়া কৰা শেষ হ'ল তো আপোনালোকক ছাৰ্ভিচিং গোটেই শেষ হোৱা ভিডিঅ'টো আপোনালোকক দেখাব নোৱাৰিলোঁ তো মানে তাৰ মালিকে এজনে আহি কেনে আমাক ক'লে যে ভিডিঅ' কৰা নচলে ইয়াতে তো তেতিয়া আমি বন্ধ কৰি দিছোঁ ভিডিঅ' নকৰিলোঁ তো আমি গাড়ীটো ছাৰ্ভিচিং কৰি ক্লিয়াৰ কৰিছোঁ তো এতিয়া আমি ঘৰত যাওঁ আৰু এইখিনিতে ভিডিঅ' শেষ কৰোঁ তো বাই বাই